আজি মই আপোনালোকক কেম্পৰ ভিতৰৰ চাৰিওফালখন দেখুৱাম গতিকে মই আজি ওলাইছো অলপ সোনকালে কাৰণ দিনৰ পোহৰত আপোনালোকক দেখুৱাব পাৰিম বুলি ৰাতিপুৱা নহয় দুপৰীয়াই হৈছে ধৰক মানে এতিয়া 12টা মান বাজিছে সেই সময়খিনিত মই এতিয়া ওলাইছো আপোনালোকক অকমান দেখুৱাম মানে পাৰিলে গোটেই ৰাউণ্ডটো এবাৰ মাৰি দেখুৱাম গতিকে মই আজি বেছি কথা নকওঁ আপোনালোকক দেখুৱাই যাম এয়া দেখিছে মই বাইকত বহি আছো আৰু এয়া হ'ল গ্ৰাউণ্ডত যিখনত এওঁলোকৰ মানে যিমান প্ৰগ্ৰাম হয় কিবা প্ৰীতি হয় কিবা হয় এনেকুৱা কামবোৰ ইয়াতে হয় এইখন হ'ল গাউন বুলি কয় এইখনতে এওঁলোকৰ মানে কামবিলাক চলে গতিকে মই অলপমান দেখুৱাইছো চাৰিওফালৰ দৃশ্যটো বহুত ভাল লগা হয় মনোমোহা হয় গছবোৰেৰে ভৰি আছে চাৰিওফালে এয়া দেখিছে অকল গছ তাৰিও মাতাৰে মাজে মাজে ঘৰ কোৱাটাৰ চাৰিওফালে মানে পাহাৰ মাজেৰে ৰাস্তাবিলাকো খুব ধুনীয়া গতিকে মই আজি দেখুৱাই যাম পাহৰীয়া ৰাস্তা যিহেতুকে তল ওপৰ হেনেকুৱা হৈয়ে থাকে ভাল লাগিছে দেখি ভাল লাগে গতিকে আজি মই বেছি কথা নকওঁ আপোনালোকক মাত্ৰ দেখুৱাই যাম আৰু আপোনালোকে চাই থাকিব ৰেশমাছ আছামিজ ব্লগ এয়া কেণ্টিন হয় কেণ্টিনৰ ফালে অকমান সোমালো চাওঁ কি আছে বাৰু ল'ব লগা তেনেকুৱা একো নাই তথাপিতো এওঁকলে এবাৰ চাই লোৱা কিবা লাগে যদি ল'ব পাৰিবা তেতিয়া মই ভাবিলো মই গিলাচ ল'ম কাৰণ মই ঘৰৰ পৰা আহোঁতে মই চিচাৰ গিলাচ অনা নাছিলো গতিকে অকমান মানে ভাল লগা নাই কেনেকুৱা হয় মই ইফালে আৰু এটা ভিডিঅ' মই বনাই থাকোঁ ৰেশমাছ পাকঘৰ গতিকে সেইটোৰ কাৰণে মোক গিলাচৰ অকমান প্ৰয়োজন হৈ আছে কাৰণ যিহেতুকে মই মিল্ক শেক হওক চৰবত হওক এনেকুৱা বস্তুবোৰ মই দেখাই থাকোঁ গতিকে তাৰ বাবে মোক গিলাচৰ প্ৰয়োজন হৈ আছিল সেয়ে মই গিলাচ 6টা লৈ ল'লোঁ আৰু তাৰপিছত অকমান খোৱা বস্তু চাই আছোঁ চাওঁ বাৰু কি পাওঁ আৰু ইফালে সেনেকুৱা ল'ব লগা নাই ইয়া কৰ্ণফ্লেক্স নহয় মানে ড্ৰাই ফ্ৰুটছেৰে মানে মিক্স কৰ্ণফ্লেক্সৰ দৰে হয় এইটো গতিকে এইটো এটা লৈ ল'লোঁ তাৰপিছত আৰু চাওঁ কি আছে এনেকৈ মানে বেছি বস্তু নলওঁ মই যিহেতুকে ইমান প্ৰয়োজন নাই মানে ইয়াতে বহু বস্তু পোৱা যায় মানে খোৱা বস্তুৰ পৰা চাবোন তেল আদি কৰি বহু বস্তু আৰু মানে আমাৰ যিবিলাক প্ৰয়োজন হয় ঘৰত এইখন ওলাই আহিলোঁ আমি কেণ্টিনৰ পৰা এয়া এখন স্কুল হয় আমাৰ যিটো আমাৰ চাৰ্চ হয় এই চাৰ্চটো ইয়াতে আছে গোটেইবোৰ আছে মছজিদ আছে চাৰ্চ আছে গুৰুদ্বাৰা আছে মন্দিৰ আছে গতিকে মই যিমানখিনি পাৰোঁ আজি দেখুৱাবলৈ চেষ্টা কৰিম ভাল লাগে গোটেই মানে কি হয় এটা সৌন্দৰ্যৰে ভৰি আছে মানে মাজে মাজে মানে যিবিলাক কোৱাটাৰ আছে আৰু গছবোৰ থকা কাৰণে অৱশ্যে জাগাখিনি কি হৈছে বহুত মনোমোহা হৈ পৰিছে মাজে মাজে ৰাস্তা এটা ভাল পৰিৱেশ আৰু মানে ভাল লাগে এয়া আহি একেবাৰে ওপৰলৈ আহিলোঁ আমি মানে একেবাৰে ওপৰ আৰু যিখিনি মানে কিবা টিলা বুলি কোৱা হয় এওঁলোকে কয় কিবা কি মই ইমান পাহৰি যাওঁ যিয়ে নহওক বাৰু একেবাৰে ওপৰলৈ আহি অকমান সময় ৰৈ চালোঁ হয় সঁচাকৈ বহুত মানে ওখ আহি থাকোঁতে গমেই নাপায় কাৰণ ৰাস্তাবোৰ ধুনীয়া কাৰণে ওপৰলৈ যে আহি আছোঁ সেই মানে অনুভৱটো নহয় মানে তাৰপিছত যেতিয়া আহি পালোঁ তেতিয়া তলৰ ফালে চাওঁতে ভাবিলোঁ সঁচাকৈয়ে খুব ওখ ঠাই এতিয়া আকৌ আমি কি কৰিছোঁ গৈ আছোঁ তললৈ দেখিছে গমেই পাইছে আপোনালোকে তললৈ গৈ আছোঁ এতিয়া আমি ঘৰলৈ যাম আৰু অকণমান মই দেখুৱাই মোৰ ভিডিঅ'টো আজিলৈ
এৰিম আকৌ নতুন ভিডিঅ'ত লগ পাম গতিকে চাই থাকক আছামিজ ব্লগ গধূলি অকণমান খোজকাঢ়ি ওলাই আহোঁতে এইখিনি মই অকণমান তুলিলোঁ আপোনালোকক দেখুৱাম বুলি কাৰণ ভয় নালাগে কাৰণ পাহাৰৰ জাগা যদিও মানে ভয়ৰ পৰিৱেশ নাই কাৰণ লাইটেৰে সকলো ভৰি আছে আৰু মানুহ অনবৰতে অহা যোৱা কৰিয়ে আছে গতিকে এইখিনিও মই আপোনালোকক অকণমান দেখুৱালোঁ আজিলৈ এৰিছোঁ বাই বাই ফ্ৰেণ্ডছ